এয়া কমন কাপ মাছ ধুই থকা হৈছে। আজি এটা সুন্দৰ ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু চেনেলটোত যদি প্ৰথম আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে। হালধি বেছিকৈ দিব লাগে মাছত। আৰু কাঠকল এটা আছিল কাৰণে সেইটো ফ্ৰাই কৰিছোঁ বাৰু। কাঠকল ফ্ৰাই কৰি থৈছোঁ। আলুখিনি ভজা হৈ গ'ল। কাঢ়িখন আলুখিনি দিব লাগিব। এতিয়া ইয়াতে আৰু এটা কেঁচা জলকীয়া আৰু দুটা কাটি থোৱা অলপ ভাজি ল'ম। আৰু ইয়াতে আদা, নহৰু, তাৰপিছত জিৰা, পিঁয়াজ পেষ্ট বনোৱা হৈছে একেলগে নিদিম তাতে। পিঁয়াজখিনি ভজা হ'লে
একেলগতে দি দিম। মছলা ধুনীয়া স্মেল এটা আহিছে, ধুনীয়া স্মেল। এইটো জলকীয়া গুড়া। বতৰটো ঠাণ্ডা, সেইটো কাৰণে অলপ জ্বলা খাম। জ্বলা অলপ বেছিকৈ দিছোঁ। মছলা, মিট মছলা, জলকীয়া গুড়া অলপ বেছিকৈ, ঠাণ্ডা বতৰ। এতিয়া অলপ পানী, বিলাহীটো দিয়া হয় অলপ আমি বিলাহী নাই আকৌ জলকীয়া দি দিছে। ভাজি থোৱা আলুখিনি আকৌ তাতে দিয়া হয় মছলাখিনি। পানী বেছি দিব নালাগে, অলপ দিব লাগে, বেছি জুলীয়া কৰিলেও বেয়া। এতিয়া ঢাকন দিম অলপ সিজিবলৈ। এতিয়া মাছ দিছোঁ ইয়াত। মাছ দি পেলাই এতিয়া ঢাকন দিম, ডুবিয়ে গ'ল। গৰম মছলা দিছোঁ।
এতিয়া নমাই ৰাখোঁ। অলপ লৰাই দিওঁ, দি তৰকাৰী হৈ গ'ল, নমাই থওঁ। কালাৰটো চাওক বৰ সুন্দৰ হৈছে, টেষ্টটো ইয়াৰ বৰ ধুনীয়া হ'ব, আপোনালোকে বনাই খাব।